জীৱনত যদি আপোন কাৰোবাৰ পৰা প্ৰতাৰিত হৈছে তেন্তে এই কথাখিনি শুনাৰ পিছত অন্তৰত শান্তি পাব। সময়ৰ এখন কিতাপ হয় জীৱন, উশাহ আৰু চিন্তাৰ হিচাপ হয় জীৱন। কিছু প্ৰয়োজন পূৰণ, কিছু আশা বাকী, মাত্ৰ এই প্ৰশ্নৰ উত্তৰেই হয় জীৱন। ভাল মানৱীয়তা আৰু সত্যতা লাগিলে গোটেই দুনিয়াতে বিচাৰক, যদি নিজৰ মাজতে নাই তেন্তে আন ক'তো পোৱা নাযায়। সময়, স্বাস্থ্য আৰু সম্বন্ধ এই তিনিটাৰ ওপৰত মূল্যৰ লেবেল লগা নাথাকে, কিন্তু আমি যেতিয়া ইহঁতক হেৰুৱাই দিওঁ তেতিয়াহে ইহঁতৰ মূল্য বুজি পাওঁ। আমি সকলোতকৈ বেছি প্ৰবঞ্চনা নিজৰ ভাল গুণৰ পৰাই পাওঁ। সন্মুখৰজনক তেনেকুৱাই ভাবি লওঁ যেনেকুৱা দেখা পাওঁ, কিন্তু পিছত গম পাওঁ যে ইয়াত মানুহে ৰাৱণতকৈও বেছি চেহেৰা লৈ ফুৰে। মানুহৰ দুখৰ কেৱল দুটাই কাৰণ থাকে, এক, ভাগ্যতকৈ অধিক আশা কৰে, আৰু দুই, সময়তকৈ আগতেই বিচাৰে। যিটো তলা এফালে ঘূৰালে বন্ধ হয় সেইটো আনফালে ঘূৰালে খোল খায়ো যায়। আমি আমাৰ বিচাৰ, বাণী আৰু ব্যৱহাৰক এইদৰে ঘূৰাব লাগে যাতে সম্বন্ধৰ বন্ধ হৈ থকা তলাও পুনৰ খুলি যায়। কাৰোবাৰ বেয়া সময়ত তেওঁৰ হাতত ধৰক, সংগ দিয়ক আৰু তেওঁক সাহস দিয়ক, কাৰণ বেয়া সময়টো অলপ সময়ৰ পিছত গুচি যাব, কিন্তু তেওঁ আপোনাক আশীৰ্বাদ গোটেই জীৱন দি থাকিব। জীৱনটো তেনেই সৰু, প্ৰতিটো সময়তে সুখত থাকক। আহিব লগা সময় কোনে দেখিছে, নিজৰ বৰ্তমানত সুখত থাকক। মানুহে সময়ক সুধিলে যে মই হাৰি কিয় যাওঁ, সময়ে ক'লে ৰ'দেই হওক বা ছাঁ হওক, আন্ধাৰ ৰাতি হওক বা বৰষুণেই হওক, লাগিলে যিমানেই বেয়া পৰিস্থিতি হয় মই অহৰহ চলিয়ে থাকোঁ, সেয়েহে মই জয়ী হওঁ, তথাপিও মোৰ সৈতে আগুৱাওক, কেতিয়াও পৰাজিত নহয়। মানুহে কি ক'ব, প্ৰথম দিনা হাঁহিব, দ্বিতীয় দিনা ইটিকিং কৰিব আৰু তৃতীয় দিনা পাহৰি যাব। সেয়েহে মানুহৰ চিন্তা নকৰিব, কৰক সেইটো যিটো উচিত হয়, যি আপুনি বিচাৰে, যিটোৰ পৰা আপুনি সুখী হয়, কাৰণ জীৱনটো আপোনাৰ হয়, আনৰ নহয়। নদীৰ বা বৰষুণৰ পানী সকলো ফচলেই সমানেই পায়, কিন্তু তথাপিও কেৰেলা তিতা, কুঁহিয়াৰ মিঠা, তেতেলী টেঙা হয়। এই দোষ পানীৰ নহয়, বীজৰ হয়। সেইদৰে মানুহো সকলো সমানেই হয়, কিন্তু সংস্কাৰৰ প্ৰভাৱ বেলেগ বেলেগ। কোনোবাই পৰিস্থিতি নুবুজে, কোনোবাই আনৰ ভাৱধাৰা নুবুজে, এয়া সকলোৰে নিজৰ নিজৰ চিন্তাধাৰা। কোনোবাই উকা কাগজো পঢ়িব পাৰে আৰু কোনোবাই গোটেই কিতাপখনো বুজি নাপায়। প্ৰবঞ্চকৰ এইটো পৰিচয় যে আপুনি যিমানেই তেনেলোকক সন্মান দিব তেওঁ সিমানেই আপোনাক কষ্ট দিব। কাৰোবাৰ মিঠা মাত, কাৰোবাৰ স্বভাৱত দুখ, এই দুনিয়াই গোল হয়, ইয়াত সকলোৰে ডাবল ৰোল হয়। সঁচা সম্বন্ধৰ সুন্দৰতা এজনে আনজনৰ দোষবোৰ ক্ষমা আৰু বুজাবুজি কৰাত থাকে, কাৰণ দোষ-ক্ৰোটিবিহীন মানুহ বিচাৰিবলৈ গ'লে অকলশৰীয়া হৈ পৰিব। সম্বন্ধত এই কাৰণেও ফাট মেলে যে মানুহে আনৰ কথা শুনি আপোনজনকে অবিশ্বাস কৰে। জীৱনত যদি কিবা হেৰুৱাব লগা হয় তেন্তে এই দুই লাইন সদায়ে মনত ৰাখিব, যি হেৰুৱালে তাৰ দোষ নকৰিব, আৰু যি পাইছে সেয়া কাৰোবাতকৈ কম নহয়। যি নাই সেয়া এক সপোন হয়, আৰু যি আছে সেয়া অপৰিসীম। জীৱনত কাৰোবাক কন্দুৱাই যদি পূজাও কৰোৱায় তথাপিও একো লাভ নাই, আৰু প্ৰতিদিনেই যদি এজনক হহুৱায় তেন্তে ধূপ জ্বলোৱাৰো প্ৰয়োজন নাই। সুখ আৰু দুখ নিজৰ ভাগ্যৰ যোগেদি পোৱা যায়, ধনী আৰু দুখীয়াৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কন্দা লোকে অট্টালিকাটো কান্দে, আৰু যাৰ ভাগ্যত সুখ থাকে তেওঁ জুপুৰিটো হাঁহে। কোনোবাই সুধিলে যে কোনো আপোন মানুহে যদি এৰি যায় তেন্তে কি কৰিব? আনফালৰ পৰা এটি সুন্দৰ উত্তৰ, আপোন মানুহে কেতিয়াও এৰি নাযায়, আৰু যি যায় তেওঁ আপোন নহয়। কাৰোবাৰ দুখত হাঁহিব নালাগে, কোনেও দুখ কিনি নানে, ভয় কৰক সময়ৰ মাৰলৈ, বেয়া সময়ে কাকো কৈ নাহে। অপমান কৰাটো কাৰোবাৰ স্বভাৱ হ'ব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰত থাকিব লাগে। উত্তৰটো প্ৰতিটো কথাৰে দিব পৰা যায়, কিন্তু যিয়ে সম্বন্ধৰ মূল্য নুবুজে তেওঁ শব্দক কি বুজিব? আঘাতটো তেওঁৱে দিয়ে যাক আপুনি নিজৰ বুলি অধিকাৰ দিয়ে, নহ'লে আনেতো সাধাৰণ ঠেলা এটা দিলেও ক্ষমা খোজে।
ভৰিৰ আঘাত আৰু সৰু মানসিকতাৰ লোকে আগবাঢ়িবলৈ নিদিয়ে। ভঙা কলম আৰু আনৰ হিংসাই আপোনাৰ ভাগ্যক লিখিবলৈ নিদিয়ে। কামৰ আলস্য আৰু পইচাৰ লোভে আমাক মহান হ'বলৈ নিদিয়ে। নিজৰ ধৰ্ম ওপৰত আৰু আনৰটো তলত এই চিন্তাধাৰাই আমাক মানুহ হ'বলৈ নিদিয়ে। যদি আপোনাক কোনোবাই উচটনি দিয়ে তাত আপুনি খং নকৰিব। ঋণাত্মক মানুহক সুখী কৰাটো আপোনাৰ দায়িত্ব নহয়। যদি ভগৱানে আপোনাক পুনৰ আৰম্ভণি কৰাৰ সুযোগ দিছে তেন্তে পুনৰ পুৰণি ভুলবোৰ নকৰিব। যিয়ে সত্যৰ পথত চলে তেওঁৰ ৰাস্তাত কঠিন পৰিস্থিতি নিশ্চয় আহে, কিন্তু ভগৱানে তেওঁৰ নাওখন কেতিয়াও ডুবিবলৈ নিদিয়ে। সময়ে যাৰ লগ দিয়ে ডাঙৰ ডাঙৰ ব্যক্তিকো হৰুৱাই দিয়ে। ধনীৰ ঘৰত থকা কাউৰীকো সকলোৱে ময়ূৰ জ্ঞান কৰে আৰু দুখীয়াৰ ঘৰৰ ভোকাতুৰ ল'ৰাকো সকলোৱে চোৰ ভাবে। কোনো মানুহৰ সফলতাটো সকলোৱে মৌন হৈ থাকে আৰু যদি তেওঁৰে বদনামৰ কথা ওলায় তেতিয়া বোবাৰো মাত ওলায়। দুখীয়া বহুদূৰ যাব লগা হয় ভোজন পাবৰ বাবে আৰু ধনীসকলে বহুদূৰ যায় ভোজন হজমৰ বাবে। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।